সময় সলনি হয় আৰু সময়ৰ লগে লগে সলনি হয় কিছুমান সম্পৰ্কৰ সমীকৰণ। জীৱন এনেকুৱাই হয়, যাক তুমি আপোন ভাবা তাৰ ওচৰত দিনটোৰ শেষত তুমি এটা অৱহেলাৰ বস্তু মাত্ৰ। জীৱন বাটত আপোনটো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে। স্বাৰ্থৰ শেষ লগে লগে সম্পৰ্কও শেষ। আস্থা হেৰুৱালে এদিন বিশ্বাসো হেৰাই যায় আৰু তেতিয়াই লাহে লাহে বান্ধোনৰ এনাজৰীডালো ছিঙি যায়। ছোৱালীবোৰৰ সহজতে একোৱেই পচন্দ নহয়, কিন্তু এবাৰ পচন্দ হোৱাৰ পিছত সেইটো জীৱনত কেতিয়াও নহয়। সেয়া লাগিলে মানুহেই হওক নাইবা আন কিবা।